হেল্ল' বন্ধু, আজি আপোনালোকলৈ মই এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। এটা সমস্যা গৰম দিনত আটাইতকৈ বেছি হোৱা দেখা যায়। সেইটো হৈছে পেচাব কম হোৱা আৰু পেচাব যেতিয়া হয় তেতিয়া পুৰণিৰ সৃষ্টি হোৱা। এই দুটা সমস্যা গৰম দিনত খুব দেখা যায়। সেই সমস্যাকেইটাৰ কাৰণে আজি মই দিহা দিবৰ কাৰণে বিশেষ এই ভিডিঅ'টো নিৰ্মাণ কৰিছোঁ। মই কেইটামান ইয়াত ঘৰুৱা আমাৰ ঔষধি উদ্ভিদ মই ইয়াত গোটাই লৈছোঁ। আপোনালোকে কেনেকৈ কি কৰিব লাগিব সকলো আপোনালোকক কৈ যাম। সেইমতে আপোনালোকে কৰিব, সুফল লাভ কৰিব আৰু আপোনালোকে কমেণ্টত মোক জনাব। বন্ধুসকল, আজি আপোনালোকক কওঁ যে পেচাবৰ পুৰণি হ'লে কি খাব আৰু কি কৰিব। প্ৰথম কথাটো হ'ল বন্ধুসকল, গৰম দিনত এইটো সমস্যাৰ সন্মুখীন হয়। আপোনালোকে এটা কাম কৰিব, পানী অলপ যথেষ্ট পৰিমাণে খাব। ৰাতিপুৱা শুই উঠি খালী পেটত পানী যিমান পাৰে খাব। তাৰ পাছত আৰু পেচাব ৰাখি নথ'ব। আৰু এতিয়া আহোঁ মোৰ দিশাটোলৈ। আপোনালোকক মোৰ এই বিশেষ দিহাত আছে, এয়া দেখিছে, এইবিলাক চাওক। এয়া হৈছে বেলপাত আৰু জালুক। এনেকৈ আপুনি বেলপাত অলপ, আপুনি যদি 9 খিলা বেলপাত গোটাই লয়, মন কৰিব 9 খিলা বেলপাত আনি লৈ সিহঁতক যদি ধুনীয়াকৈ চাফাকৈ ধুই লৈ আপুনি যদি খুন্দি লৈ পেলাই এটা পেষ্ট বনাওক। খুন্দি অলপ পানীও মিলাই দিয়ক, এক জুলীয়া মিশ্ৰণ বনাওক। তাত আপুনি লিখি ল'ব 9টা জালুক। এনেকৈ 9টা জালুক ল'ব। ইয়াত বেছি জালুক আছে, আপোনালোকে 9টা জালুক ল'ব। ভাল কোৱালিটি জালুক ল'ব যাতে জ্বলা হয়। আৰু সেই 9টা জালুক পিহি লৈ আপোনালোকে সেই বেলপাতৰ যি ৰস উলিয়াই ৰাখিছিলে তাত মিলাই পেলাই অলপ ঠাণ্ডা পানী মিলাই চৰবত খোৱা দি খাই দিয়ক। আৰু আপুনি দেখিব অতি সোনকালে আপোনাৰ এই সমস্যাটো দূৰ হৈছে আৰু সুফল লাভ কৰিছে। বন্ধুসকল, এই দিহাটো লওক, অতি উত্তম দিহা। আৰু আজিলৈ আহিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, যদি চেনেলটো ভাল লাগিছে, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ। ধন্যবাদ।